নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটা ভ্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু পৰিৱেশ দিৱস, সেইবাবে বেটাহঁতৰ লগত গছপুলি ৰুবলৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব আৰু যদি ভাল লাগে তেন্তে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু যদি নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া বেটাহঁত গৈ আছে, দুজনী ছোৱালী, দাদাৰ ছোৱালী হয় বৰজনাৰ, আৰু ল'ৰাটো হৈছে বাৰ ল'ৰা, আৰু মাজত বেটা গৈ আছে গছপুলি ৰুবলৈ। বাৰীলৈ আহিছোঁ আমি এতিয়া, গছপুলি বাৰীতে ৰুম। এইখন আমাৰ বাৰীখন চাওকচোন, ইমান ডাঙৰ। এদিন দেখুৱাইছিলোঁ আপোনালোকক এই বাৰীখন। আপোনালোকে যদি আগৰ ভিডিঅ' চাইছে তেন্তে দেখিছে এইখন বাৰী। এইখনতে আমাৰ কঠীয়া পেলোৱা হ'ব, যিহেতু আমাৰ খেতি আছে সেইবাবে। ভালকৈ ৰোৱা শুন, মাটি দি দিয়া, কবাই মাটি দি দিয়া। জানে দেই ল'ৰাটো ৰুবলৈ। এইটো চাই দিয়া অকণমানি, হাঁহি দিয়া। আৰু এইখন আমাৰ পথাৰ দেখিছেনে? যেতিয়া ধান ৰুম তেতিয়া দেখাওঁ। বা ল'ৰাটোৱে ফুল ৰুই আছে, তামোলৰ পুলি ৰুইছে। ইহঁতৰ মানে কি হ'ল, স্কুলত দেখুৱাব লাগে সেইবাবে ইউনিফৰ্ম পিন্ধি লৈছে। ইউনিফৰ্ম পিন্ধিয়ে ফটো মাৰিব লাগে, সেইবাবে ড্ৰেছত একেবাৰে গছ পুলি ৰুইছে। আৰু এইফালে দাদাৰ ছোৱালী ৰুইছে ৰুব। আৰু বাৰ ল'ৰাটোৱে যে কঁঠাল পুলিটো ৰুই দিছে, তাৰ কাৰণ হ'ল দাদাৰ ছোৱালীজনীয়ে ৰুবলৈ নোৱাৰে। তাৰ মানে আই উঠিছে, গোটেই গাটো খহু খহু হৈ আছে, সেইবাবে ৰুব নোৱাৰে। এনেই ফটো মাৰিব আৰু গছ পুলিজোপা চুই কেনে, সেইবাবে চুই দিছে আৰু মই ফটো মাৰি দিছোঁ। এয়া চাওকচোন কি উঠিছে, গোটেই হাতখন অৱস্থা নাই। আপোনালোকে আশীৰ্বাদ কৰিব তাই যাতে সোনকালে ভাল হয়। আৰু তাইৰ নামত আজি আই সকামো পতা হৈছিলে, পায়স দিয়া হৈছিলে। এয়া চাওক, আই সকাম পতা হৈছিলে, তাৰে ফটো দুকপিমান তুলি থলোঁ। নমস্কাৰ, মোৰ নাম নীলোৎপল গগৈ। সেনেকে কথা কোৱা নে? হাই বুলি কোৱা। মোৰ নাম নীলোৎপল গগৈ। তুমি কোৱা। পৰিৱেশ দিৱস
উপলক্ষে এইজোপা মধুৰি দেখিছেনে? এইজোপা বেটাই যোৱাবাৰ ৰুইছিলে। ইমান ডাঙৰ হৈছে, বেটা সমান হোৱাগৈ নাই, সৰু হৈ আছে। যোৱাবাৰ আমি টিকটকতে সাঁচি দিছিলোঁ এনেকৈ। সাগৰৰে নীলা তুমি যেনছি। আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিলে তেন্তে লাইক এটা কৰি দিব আৰু কমেণ্টত জনাই দিব কেনেকুৱা লাগিল ভিডিঅ'টো চাই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।